বিভাগে বিটিআৰৰ 5খন জিলা আৰু ডিমা হাজৰ এখন জিলা আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ 2খন জিলাৰ সাংবাদিকসকলক লৈ অৰিয়েণ্টেশ্যন কেম্প পাতিছে। এইটো খুব এটা ভাল পদক্ষেপ হৈছে। সাংবাদিকসকলে কেনেকৈ সমাজৰ কাম আৰু কৰিব, কেনেকৈ নিৰ্ভীক আৰু হ'ব আৰু সংবেদনশীল হ'ব, সেই কথা বতৰাবিলাক ইয়াত আলোচনা হৈছে। আৰু অলপ বাতৰি কাকত বা বাতৰি পঢ়াৰ প্ৰতি মানুহৰ অনীহা আহিছে নেকি, এই কথাবিলাকো চিন্তা চৰ্চা কৰিব লাগিব। তাৰ কাৰণে মই সাংবাদিকসকলক অনুৰোধ কৰিছোঁ, আহ্বান কৰিছোঁ, কোনোৱে যাতে অতিৰঞ্জিত বাতৰি প্ৰকাশ কৰি সাংবাদিকতাৰ প্ৰমূল্য বোধ তললৈকে নানে, তাৰ কাৰণে আমি চিন্তা কৰিব লাগিব। তাৰ কাৰণে সকলোকে অনুৰোধ কৰিছোঁ, কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে সংবাদ মাধ্যম। গণতন্ত্ৰক শক্তিশালী কৰিবলৈ সংবাদ মাধ্যম শক্তিশালী হৈ থাকিবই লাগিব। সংবাদ মাধ্যম যদি দুৰ্বল হয়, কোনো পলিটিচিয়ানে ভাল কাম হয়তো নকৰিব পাৰে, গুৰু গোসাঁই নমনা হ'ব পাৰে, বিষয়ে কৰ্মচাৰীয়ে গুৰু গোসাঁই নমনা হ'ব পাৰে। গতিকে সংবাদ মাধ্যম শক্তিশালী হৈ থাকক, তাৰ কাৰণে সকলোৱে কি কৰিব লাগিব তাৰ বিষয়ত আলোচনা হওক, চিন্তা চৰ্চা হওক, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।